মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু মোৰ ইউটিউবৰ বন্ধু-বান্ধৱীসকল অৱশেষত আহি পৰিল সেই আকাংক্ষিত দিনটো বহুদিন পিছত বহু অপেক্ষাৰ অন্তত আহিছে HS ফাইনেল ইয়াৰৰ ৰিজাল্টৰ ফলাফলৰ দিন অৰ্থাৎ আজি ঘোষণা হ'ব 6/6/2023 আজি ঘোষণা হ'ব HS ফাইনেল ইয়াৰৰ ৰিজাল্ট বা উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ অৰ্থাৎ চূড়ান্ত বৰ্ষৰ ফলাফল তো কেতিয়া ঘোষণা হ'ব আৰু কি লিংকত এই ৰিজাল্ট ঘোষণা হ'ব আহক অতি সোনকালে চাই লওঁ এই ভিডিঅ'টো আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে যিটো নোটিফিকেশ্যন আজি ৰাতি ঘোষণা কৰিছে সেই নোটিফিকেশ্যনত কি উল্লেখ আছে চাওঁ আহক নোটিফিকেশ্যনত এনেকৈ উল্লেখ আছিলে যে ইট ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ন ডেট দ্য ৰিজাল্ট অফ হায়াৰ ছেকেণ্ডাৰী ফাইনেল ইয়াৰ এক্সামিনেশ্যন 2023 will be declared 6th June 2023 at 9 AM. The result will be available on website as well as Android app. Authorized websites to publish the result are অর্থাৎ আজি ঘোষণা হ'ব অর্থাৎ 6 জুনত ঘোষণা হ'ব ৰাতিপুৱা 9 বজাত এই ৰিজাল্ট উপলব্ধ হ'ব তলত দিয়া লিংকত তলত দিয়া ৱেবছাইটত চাওক এই ৱেবছাইট ahsec.assam.gov.in এইটোত আটাইতকৈ সোনকালে উপলব্ধ হ'ব ৰিজাল্ট তাৰপিছত আৰু ৰিজাল্ট আছে আৰু ৱেবছাইট আছে আপোনালোকে সেইবিলাক ৱেবছাইটো চাব পাৰিব ৱেবছাইটত যিকেইটা ইয়াতে আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে 10-11টা মান ৱেবছাইট জাৰি কৰিছে ষ্টুডেণ্টৰ সুবিধাৰ্থে এই গোটেইকেইটা ৱেবছাইটত অতি সোনকালে ৰিজাল্ট উপলব্ধ হ'ব অতিকে বন্ধুসকল শুভেচ্ছা থাকিল সকলো ছাত্ৰ বন্ধুলৈ আপোনালোকে চাওক ৰিজাল্ট কমেণ্টৰ জৰিয়তে জনাব থেংক ইউ so much